हेलो एवरीवन नमस्कार সকলোকে মোৰ চেনেললৈ মই পুৰবি আপোনালোকক স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ সকলো ভালে কুশলে আছে নিশ্চয় মোৰো ভালে আৰু আজি ভিডিওটো মই ষ্টাৰ্ট কৰিছো মাংস কটা পৰে আৰু এয়া হৈছে মোৰ ভিনিটি আৰু আজি আছে বিশেষ কিবা এটা হেয়া বাৰু পিছে পৰে কম ইজনে হৈছে আমাৰ ভিনদৈ মাংস কাটিছে বাকি বলক ভিডিওটো ষ্টাৰ্ট কৰো এই গৰাকী হৈছে আমাৰ বৰমা আৰু হেইফালে হৈছে বৰমা বিয়নি বলক ভিডিওটো ষ্টাৰ্ট কৰো মানে দুজনী আমি গৈ আছো অকল মই পাছত তুলি যাওঁ ভাল খাওঁতে ন কুহি 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 বাবা কি কৰিছা হা খেলিছা ও নেযাওঁ বুলি শ্ৰাম দণ্ডুইজনী কুহি দণ্ডুই নি এয়া পঞ্চমীত খাবলৈ লোৱা মন এনেকৈ বহি আছে মোৰ মোবাইলটো যে লাইট নজ্বলে কিবা বেয়া হৈ থাকিলে মোবাইলটো গ'ল নাই গৈছে আৰু মানে এইবিলাক ৰাইচ আমি ইমান কষ্ট কৰি আছোঁ ৰাইজ একদম খাবলৈ সাজি কাচি পিছত ওলাব আৰু এতিয়া শুই আছে পূৰা এইগৰাকী মই অলপমান চেহেৰাটো দেখাই লওঁ বুলি ভাবিলোঁ নহ'লে আধৰুৱা হৈ যাব যে বাকী আজি আছে পঞ্চমী মোৰ বৰ্তাৰ ছোৱালী পঞ্চমীত আছে পঞ্চমীত খাবলৈ আহিলোঁ বলক নিয়মবিলাক চাওঁ অলপ কুহি খাইছেনে এখন দিয়া আকৌ মোক বাবা এখন মোক দিয়া পায়স খাইছে দেই কুহিয়ে বাবা খাইছা বাবা এয়া হৈছে আমাৰ মাতৃ দুগৰাকী এইফালে মা আৰু বৰমা আচলতে মই বৰমা নকওঁ মা বুলিয়ে কওঁ দুইজনী মানে বাই ভনী হয় দেই ইয়াৰ পৰা পিছত ক'ম আৰু এইফালে বা আৰু ভিনদেউ বা আজি 5 মাহ হৈছে 5 মাহত বোলে পঞ্চমীত খুৱাই মাকৰ ঘৰত সেয়া নিয়ম কৰিছে বাকী মইতো ইমান নাজানো বাৰু সেইটো কাৰণে মাতিলে আৰু আহিলোঁ গ'লোঁ আৰু দেখিলোঁ কি নিয়মবিলাক পিছে ভালেই লাগিলে একদম খাবলৈ যি একদম সজাই পৰা কি ধুনীয়াকৈ দিয়ে নহয় গিফ্ট চিফ্ট পুৰা ধুনীয়াকৈ দিয়ে তো তাই অলপমান ভিডিঅ' কৰিছোঁ ভাবিলোঁ ময়ো গৈছোঁ আপোনালোককো অভিয়াছলি আপোনালোকো লগত নিব লাগিব ন তো সেয়াই আৰু তেনেকৈ ভিডিঅ'টো চাওঁগৈ ভিডিঅ'টো আপোনালোকে আন্ধাৰ পাইছে নহয় জানো কাৰেণ্ট নাই জানেনে কাৰেণ্টটো বহুত অসুবিধা কাৰেণ্ট অহা নাই দিনটো সেইটো কাৰণে এটা আন্ধাৰ পাব আৰু ইয়াত ইনভাৰ্টাৰ চাৰ্জো নাই লাইটৰ পোহৰ লৈ এনেকৈ মানে ভিডিঅ'টো কৰিবলগীয়া হৈছে আৰু বলক বেছি কথা কৈ নাথাকোঁ আৰু চাওঁগৈ ভিডিঅ'খন কমেডি কৰিছে কেনেকুৱা ভিডিঅ' ভালেই ন একদম পূজাও গিফ্ট লগতে আৰু ন পূজা পাইছে ন পূজা পাইছে কি হয় দেই ঠিক আছে ন ভিন্ন যাব লাগিব ন আৰু হেৰি আকৌ কৈ দিয়া লাইটৰ আছে কেনেকৈ কৰা আছে মানে কি কয় হেৰি কাৰেণ্ট নাই সেইটো কাৰণে ন এইফালে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ ৰংটো দেই ভাল লাগিছে ধুনীয়া লাগিছে কাপোৰযোৰ এয়া দিছে আমাৰ বাইদেউক দিছে এইফালে এই বাইদেউক দিছে এইবোৰ কাপোৰ এতিয়া সকলোৱে আশীৰ্বাদ কৰিব দেই ভালে ভালে সকলোখিনি যাতে ঠিক হৈ যায় এয়া আচলতে পঞ্চমীত খোৱা হৈছে মই যেনেকৈ আপোনালোকক ক'ম এতিয়া কাৰেণ্টৰ অসুবিধা আমাৰ ইয়াত কাৰেণ্ট নাইকিয়া হৈ গ'ল সেইটো কাৰণে আমি লাইটৰ মানে টৰ্চৰ পোহৰত দিয়ে কৰিছোঁ যাতে এইবিলাক মেমৰি হৈ থাকে পিছলৈ যাতে সেইটো কাৰণে আচলতে সেইবাবে আমাৰ মাতাছে